ঘাটখতিত অসম আৰক্ষীৰ জালত ড্ৰাগছসহ 2জন লোক জনেল কাৰ্বি যুৱ মহোৎসৱ উদযাপন বগৰীঘাট গাঁৱত নিশা হাতীৰ আক্ৰমণ নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা সৰ্বপ্ৰথমে শ্ৰী শ্ৰী দুৰ্গোৎসৱৰ আজি শুভ নৱমীৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি উপস্থিত হৈছোঁহি ডিফুৰ বাৰোৱাৰী পূজা মণ্ডপত আমি বাৰোৱাৰী পূজা মণ্ডপৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ মোৰ সৈতে আছে কেমেৰা পাৰ্চন কিৰণ ডেকাই সমগ্ৰ দৃশ্য দেখুৱাই আছে এই বাৰোৱাৰী পূজা মণ্ডপৰ ভিতৰৰ দৃশ্য কেমেৰা পাৰ্চন কিৰণ ডেকাই সমগ্ৰ দৃশ্য দেখুৱাই আছে চাৰিওদিশৰ দৃশ্য এয়া ভক্তসকলে কেনেধৰণেৰে ভিৰ কৰিছে অঞ্জলি লৈছে আপোনালোকে দেখি আছে ভক্তসকলৰ কেনেদৰে মা দুৰ্গাৰ প্ৰতি এয়া মা দুৰ্গাৰ প্ৰতিমা দেখুৱাইছে কেমেৰা পাৰ্চন কিৰণ ডেকাই আপোনালোকে দেখি আছে এয়া বাৰোৱাৰী পূজা মণ্ডপৰ মা দুৰ্গাৰ প্ৰতিমা দেখিছে আপোনালোকে ডিফু বাৰোৱাৰী পূজা মণ্ডপৰ দৃশ্য সকলোৱে কেনেধৰণে ভক্তসকলে পূজা অৰ্চনা কৰি আছে আপোনালোকে দেখি আছে আমি এতিয়া আগবাঢ়িছোঁ পূজা সমিতিৰ বিষয়ববীয়াসকলৰ কাষলৈ আমাৰ কাষত আছে বিষয়ববীয়াসকল আমি তেখেতসকলৰ কাষলৈ আগবাঢ়ি আহি আছোঁ আমি তেখেতসকলৰ পৰা দুআষাৰমান জানিবলৈ চেষ্টা কৰিম আজি শ্ৰী শ্ৰী দুৰ্গোৎসৱৰ শুভ নৱমী আপোনালোকে কেনেধৰণে পালন কৰিছে সেই বিষয়ে অলপ জনাব আমাৰ এই বাৰোৱাৰী পূজা মন্দিৰ এইটো ৭৪ সংখ্যক অহা বছৰ ৭৫ সংখ্যক হ'ব হীৰক জয়ন্তী যিমান পাৰোঁ আমি পালন কৰিবলৈ চেষ্টা কৰিম আৰু এই বছৰ পূজা আমি চৰকাৰৰ প্ৰট'কল অনুসৰি পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই অনুসৰি আমি কৰি আছোঁ প্ৰট'কল মানি পেলাই আমি যিসকল মাস্ক পিন্ধা নাই তেওঁলোকক আমি মাস্ক বিতৰণ কৰিছোঁ আৰু গেটত থাকি পেলাই আমি চেনিটাইজাৰ ব্যৱস্থা কৰি সকলোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ এই সংক্ৰান্ত বৰ্তমানলৈকে ঠিকে থাকে ৰাইজে মানি আছে আৰু আমি পূজা পালন কৰি আছোঁ চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ কমিটিসকলৰ কাৰণে কিছু নিৰ্দেশনাৱলী বান্ধি দিছে যেনে ধৰণে ধৰক মাস্ক বিতৰণ বা চেনিটাইজাৰ আদি তেনেধৰণৰ বা ওলোৱা সোমোৱা ব্যৱস্থা কৰা আপোনালোকে তেনেধৰণৰ নিয়ম কেনেধৰণে পালন কৰিছে নহয় আমি এফালেদি সোমাবলৈ দিছোঁ আৰু আনফালে ওলাই যাবলৈ আমি ব্যৱস্থা কৰিছোঁ একে বাটত আমি অহা যোৱা কৰিবলৈ দিয়া নাই আৰু ৰাতি 9 বজাৰ লগে লগে আমি চৰকাৰৰ প্ৰট'কল অনুসৰি সকলো ৰাজ্যকে সকলো দৰহানাকে অনুৰোধ কৰিছোঁ পূজা স্থানৰ পৰা বাহিৰ যাবলৈ এইখিনি আমি কৰিছোঁ এয়া আমি ডিফু বাৰোৱাৰী পূজা মণ্ডপত উপস্থিত আছোঁ ডিফুৰ পৰা মই দীপক কুমাৰ বৰুৱা মোৰ সৈতে আছে কেমেৰা পাৰ্চন কিৰণ ডেকা 365 নিউজ ইণ্ডিয়া পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰীঘাট গাঁৱত যোৱা নিশা হাতীৰ আক্ৰমণ বনৰীয়া হাতীৰ আক্ৰমণত এজন বৃদ্ধ নিহত হয় নিহত বৃদ্ধগৰাকীৰ নাম সুৰেশ চৌহান গাঁওখনত আয়োজন হোৱা শাৰদীয় দুৰ্গা পূজা চাই ঘৰলৈ উভতি যোৱাৰ পথত হাতীৰ গছকত মৃত্যু হয় লোকজনৰ আৰু তাৰ বিপৰীতে এগৰাকী বৃদ্ধও আক্ৰমণত গুৰুতৰভাৱে আহত হয় ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে বৃদ্ধাগৰাকী আনহাতে এখন দোকান ঘৰো ভাঙি লণ্ডভণ্ড কৰে হাতীয়ে হাতীৰ আক্ৰমণৰ ঘটনাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে একাংশৰ ক্ষোভ খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে 2 পাৰ্বত্য জিলা
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হৈছে 29 কাৰ্বি যুৱ মহোৎসৱ। ইপিনে শাৰদীয় দুৰ্গোৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি পূজাৰ বতৰত উলহ মালহেৰে কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰি আহিছে আৰু যুৱক যুৱতীসকলৰ মাজত উল্লাস পৰিলক্ষিত হৈ আহিছে। কাৰ্বি ভূমিৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাক সামৰি লৈ মুঠ ৩৬টা জনৰ কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰে জনগোষ্ঠীটোৱে। এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে জেংখা এছ'চিয়েশ্যনৰ সভাপতি লিণ্ডক ৰংহাং আৰু গাঁৱৰ মুখিয়াল ৰাম সিং ফাংছয়ে নিজৰ নিজৰ বক্তৃতা আগবঢ়ায়। কাৰ্বি জনগোষ্ঠীটোৰ পৰম্পৰা চেংপি চেংছ আৰু মৰিটংপৰে প্ৰতিযোগিতা গীত মাত আৰু নাচ খেলেৰে অনুষ্ঠিত হোৱা এই জনেল কাৰ্বি যুৱ মহোৎসৱটি শুকুৰবাৰে সামৰণি পৰিব। খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। জৰিয়তে আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি জেংখাজনে জুন বিবান আমি যি 29 আশাত আমি তালন কৰি আহিছোঁ। গতিকে এইটোৱে আমাৰ জেংখা জুন বিবান কাৰ্বি কালচাৰেল ছ'চাইটি হৈ আমি যোৱাকালি আবেলি 4 বজাৰ পৰা আমাৰ ইয়াত ৰিচিপশ্যন কৰা হৈছে। তাৰপিছত ৰিচিপশ্যনৰ আমি যিমানখিনি ইউনিটবিলাক আমাৰ ইয়ালৈ আহি পাইছে তেওঁলোকক ৰিচিভ কৰাৰ পিছত আমি গধূলি পৰত এটা আৰ্টিষ্ট কেম্প আমি উদযাপন কৰা হৈছে। তাৰপিছত মাৰ্কেট যিখিনি মাৰ্কেট কমপ্লেক্স আছে গতিকে মাৰ্কেট যিটো আমি তাত উদযাপন কৰিব লাগে তাত আমি কৰিলোঁ। তাৰপিছত আমাৰ ইয়াৰ আৰ্টিষ্টবিলাক যিটো আমি ইয়াত কম্পিটিশ্যন কৰা হ'ব সেই কম্পিটিশ্যনৰ আৰ্টিষ্ট ফিল্ডত আমি ইয়াত এইটো গেটো আমি যোৱাকালিৰ ভিতৰতে আমি ইয়াত মানে অ'পেনিং কৰা হ'ল। গতিকে আজি আমাৰ ৰাতিপুৱাৰ পৰা বিশেষ এটা প্ৰগ্ৰেম কৰি আহিছোঁ। এইটো আমাৰ কালচাৰেল প্ৰচেছন হোৱাৰ পিছত আমাৰ ফ্লেগ KCS ফ্লেগ আমি উত্তোলন কৰা হ'ল। তাৰপিছত যিখিনি শ্বহীদ হৈছে আমাৰ দীৰ্ঘদিনীয়াৰ পৰা আমাৰ লগত কাম কৰি অহা যিবিলাক ব্যক্তি আমাৰ লগত এতিয়া নাই তেওঁলোকৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ বৰ্তমানটো যিবিলাক আৰ্টিষ্ট আছে সেই আৰ্টিষ্টবিলাকৰ লগত আমি কম্পিটিশ্যন প্ৰগ্ৰেমটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত কি খেলা ধূলা হ'ব? ইয়াত আমাৰ খেলা ধূলাৰ ভিতৰত বিশেষ ইমান নাই, কাৰণ COVID-19ৰ কাৰণে আমি যিমানখিনিত ইয়াত প্ৰগ্ৰেমবিলাক ঠিক কৰিবলগীয়া হৈছে সিমানখিনি আগতকৈ এতিয়া অলপ মানে ইভেণ্টবিলাক অলপ কমাই দিছে। গতিকে সেই ইভেণ্ট কমাই দিয়াৰ লগতে আমি খেলা ধূলাৰ ভিতৰত থাকিব বাপথালিকা বুলি এটা আছে, তাৰপিছত লেংকুম চকন সেইটো খেলা ধূলাৰ ভিতৰত থাকিব আৰু যিবিলাক নৃত্য প্ৰদৰ্শন কৰা হ'ব সেইবিলাক হৈছে 8টা ইভেণ্ট আছে। 8টা ইভেণ্টৰ ভিতৰত এতিয়া বৰ্তমান চলিব লেংকুম চকন এটা চলিব। তাৰপিছত যিটো নেকি এটা ফাৰ্ষ্ট ষ্টেজত আমি কৰিবলৈ লৈছোঁ তাত বৰ এটালুন ইভেণ্টটো এতিয়া আমি জাজবিলাক ইতিমধ্যে তাত। যোৱাকালি সন্ধিয়া অসম আৰক্ষীয়ে তালাচী চলাই কাৰ্বি আংলং জিলাৰ খটখটিত এখন নৈশ বাছৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বিশেষ সূত্ৰৰ খবৰ অনুসৰি যোৱাকালি সন্ধিয়া প্ৰায় 6:30 বজাত খটখটি চেক পইণ্টত NL 07B 0399 নম্বৰৰ বাছখনত অসম আৰক্ষীয়ে তালাচী চলাই আৰু বাছখনৰ পৰা 15টা চাবোনৰ বাকচত কঢ়িয়াই নিয়া 186 গ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি থানাৰ OC SI মলবিক ব্ৰহ্ম, SI চনন মোহন চেতিয়া, SI মৃদুল ৰুদ্ৰ পাল আৰু আৰক্ষী দলৰ সহযোগত চলোৱা উক্ত অভিযানত টেপুন ৰেড আৰু দিললি নামৰ দুজন লোকক আটক কৰে।
আটকাধীন টেপুৰ নেটৰ ঘৰ ডিমাপুৰত আৰু ডিললিৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন দুয়োকে জেৰা অব্যাহত ৰাখিছে। আজি আমাৰ পূজাৰ উপলক্ষে আৰু আমাৰ যোনটো নিয়মীয়া তালাচী মতে তালাচী চলাই থকা অৱস্থাত আমাৰ নেশ্যনেল হাইৱে 39 দি নাইট চুপাৰ এখন ডিমাপুৰ পৰা বৰপেটা ৰোড যোৱা নাইট চুপাৰ এখন আমি চেকিং কৰি তালাচী কৰি থকা অভিযানত আমি 15টা চাবোন বক্স মানে কণ্টেইনিং ছাছপেক্টেড টু বি হেৰইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু দুজন ল'ৰা আমি কৰাইছোঁ কৰিছোঁ। ক'ৰ পৰা ক'লৈ নি আছিলে ছাৰ? আৰু ল'ৰাকেইটাক কোৱা মতে বৰ্তমান প্ৰিলিমিনাৰী আমি ইণ্টাৰগেশ্যনত গম পোৱা গৈছে যে ইহঁতক গুৱাহাটীলৈকে লৈ যাব দিছিলে। তাৰপিছত ফাৰ্ডাৰ ইনষ্ট্ৰাকশ্যন আহিব বুলি কৈছে ইহঁতক অভাৰ টেলিফোন। বৰ্তমান আমি 2জন আটক কৰিছোঁ। ছাৰ কিমান গ্ৰাম ধৰিবলৈ কম হৈছে? আমি 186.4 গ্ৰাম। বজাৰ মূল্য কিমান হৈছে? ইয়াৰ বজাৰ মূল্য আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন মাৰ্কেটত বিভিন্ন দাম আছে। এইটো বজাৰ মূল্য আপোনাৰ 10 লাখ মান টকাৰ হ'ব। ছাৰ কয়েক টকা লোক দুজন ক'ৰ হয়? এজনটো ডিমাপুৰ হয় আৰু এজন সেনাপতি মণিপুৰৰ। কি নাম ছাৰ তেখেতৰ? নামবিলাক আপোনাৰ এজনৰ নাম কৈছে আপোনাৰ ৰিহত আৰু এজন ললিত, দুজনৰ যুৱক। ক'ৰ পৰা ক'লৈ লৈ যায়? এতিয়া গুৱাহাটীলৈকে লৈ যোৱা কথা আছিলে। তাৰপিছত গুৱাহাটীৰ গৈ পালে কিবা আৰু ফোনৰ কথা কৈছে, আমি এইটো তদন্ত কৰিম। ফোনত বোলে আৰু ইনষ্ট্ৰাকশ্যন আহিব বুলি কৈছে। বোকাজানৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।